হাই হেল্ল' নমস্কাৰ আসসালামু আলাইকুম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি এটা ফ্ৰেছ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু জানে সকলোৱে আজি ৰক্ষা বন্ধন আৰু সকলোকে হেপী ৰক্ষা বন্ধন। আৰু মোৰো এজনী ছিষ্টাৰ আছে, চ' তাই আজি ৰাখি পিন্ধাব মাতি আছে আৰু তাত যাম আজি। আৰু এতিয়া যাম মই বৰঘাট, কাৰণ দাদা এজনক গুৱাহাটী যাব আৰু দাদাজনক গুৱাহাটীলৈ যাব যিহেতু মই বৰঘাট চাৰিআলিত লৈ যাম আৰু তাত দাদাজনক থৈ তাৰপিছত ভণ্টিজনীৰ ঘৰত যাম। আৰু এটা কথা ইণ্টাৰেষ্টিং কথা, আজি তাইক এটা প্ৰেংক কৰিম তাইৰ লগত, আৰু মানে যেতিয়া ৰাখি পিন্ধাব এটা প্ৰেংক কৰিম তাইৰ লগত। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যাবলৈ ওলালোঁ। হেলমেট ল'ব থাকি গ'ল আৰু এতিয়া হেলমেটটো লৈ লওঁ। আৰু হেলমেটৰ বিষয়ে জানে যিহেতু নগাঁৱত এতিয়া হেলমেটৰ পূৰা ফাইন আৰু 1000 টকা পূৰা ফাইন। যাৰ যাৰ পইচা বেছি আছে তাৰ হেলমেট নল'লেও হ'ব। আৰু এজন হ'ল দাদা, আৰু দাদাক লৈ এতিয়া দাদা গুৱাহাটী যাব আৰু দাদাক থ'বলৈ বৰঘাট চাৰিআলি যাম। আৰু সেয়াই আৰু ভিডিঅ'টো চাই থাকক শেষলৈ। এতিয়া গৈ থাকোঁ বৰঘাট চাৰিআলিলৈ। তো দাদা গ'লগৈ, এতিয়া ময়ো যাওঁগৈ। আৰু দাদা গ'ল, এতিয়া মই যাওঁ। তো গাইজ গৈ আছোঁ আৰু এতিয়াকে ডাইৰেক্ট সিহঁতৰ ঘৰতে গৈ লগ কৰিম আৰু ডাইৰেক্ট সিহঁতৰ ঘৰত গৈ আছোঁ। এতিয়া ঘৰত গৈ আপোনালোকক দেখাম। তো ব'লক। তো গাইজ আহি পালোঁ তাইৰ ঘৰত, এইমাত্ৰ আহি পালোঁ আৰু তাইক আপোনালোকক চিনাকি কৰাই দিম। আৰু মোৰ ব্লগত আজি ফাৰ্ষ্ট টাইম তাই আহিব, যিহেতু আজি ৰক্ষা বন্ধন আৰু তাইৰ ওচৰত আহিলোঁ ৰাখি পিন্ধাব। তাই কালিয়ে ফোন কৰি মাতিছে আৰু প্ৰত্যেক বছৰে তাইয়ে ৰাখি পিন্ধায়, কিন্তু এইবাৰো মাতিলে আৰু সেইকাৰণে আহিলোঁ। আৰু এইবাৰ আহিব পাৰিলোঁ কাৰণ ছানডে আছিলে আৰু কামো নাই। চ' ৰাতিপুৱা অহা কথা আছিলে, ৰাতিপুৱা নাহিলোঁ, এতিয়া আহিলোঁ। এতিয়া টাইম হৈ আছে আপোনাৰ দুটামান বাজিছে। চ' এতিয়া আহিলোঁ তাইৰ ঘৰত আৰু তাই পূৰা শুই আছিলে, ভাত খাই একদম পূৰা মানে বেলেগ টাইপ শুইছে। আৰু আজি এতিয়া উঠালোঁ, উঠাই আহিলোঁ আৰু মাতেও আকৌ শুইও থাকে। তো এতিয়া আহিলোঁ, অহাৰ পিছত আৰু এতিয়া আপোনালোকক চিনাকি কৰাই দিওঁ। আহা লাজ। তো এয়া ৰুকসানা আহমেদ তাইৰ নাম। আৰু ৰাখি কিনিলা? কিনিলোঁ। কেতিয়া কিনিছা? কালি কিনিছা? এনেই মিছা কথা কিছুমান কয়, এইমাত্ৰ ক'লে এইমাত্ৰ কিনি আনিছোঁ, কয় কি কালিয়ে কিনি আনিছোঁ। কেনেকুৱা মিছা কথা কয়। মই এইমাত্ৰ আহি পাইছোঁ, তাইক মই ৰাস্তা মানে শোৱাৰ পৰা উঠি কৈছে মই এইমাত্ৰ অলপ আগত আহিছোঁহে, মই এতিয়া শুইছোঁহে। এতিয়া কয় কি ৰাখি এইমাত্ৰ কিনি অলপ আগত কিনি আনিছে, এতিয়া কয় আকৌ বোলে কালিয়ে কিনিছে। মিছা কথা কিয় কোৱা? নাই কালিয়ে কিনিছোঁ, কালি ইভিনিং কিনিছোঁ, আজি নাই আচ্ছা, কিনা। এনেই কিছুমান মানে ফকতীয়া কথা কিছুমান কৈ থাকে। তো গাইজ এতিয়া পিন্ধাব ৰাখি আৰু আপোনালোককো দেখাই থাকোঁ। তো সকলোকে আকৌ এবাৰ হেপী ৰক্ষা বন্ধন। আৰু এতিয়া ৰাখি পিন্ধাব আৰু আপোনালোকক দেখাই থাকিম, তো চাই থাকক ভিডিঅ'টো। তো গাইজ সেই সময়টো আহি গ'ল, এতিয়া ৰাখি পিন্ধাব। সেইকাৰণে এতিয়া ৰাখিটো পিন্ধাব যেতিয়া চাওক আৰু আপোনালোকে। পিন্ধাবনে এতিয়া? ৰেডি হৈ approximately 4 years. Rakhi pinha 4 years old, চিনাকি হোৱা 5-6 years হৈ গ'ল। মই যাওঁ। পিন্ধালা যেতিয়া হৈ গ'ল। গিফ্ট দিয়া। এতিয়াহে আহিছে মেইন মুদ্দাত, হয়নে নহয়? যাওঁ আৰু মই। নাই গিফ্ট দি যোৱা। কিয়? দিয়া এটা আনিছা নহয়। গিফ্টটো কিন্তু দিম, গিফ্টটো খুলিব লাগিব। খুলিম, খালে মোৰ ভাল পাব। এইটো লোৱা তোমাৰ গিফ্ট। থেংক ইউ। ৱেলকাম। কি পেন আনিছা? যি আনিছোঁ খোলা আৰু। ইমান মৰমেৰে পেকিং কৰিছে তোমাৰ। বহুত মৰম।
পাত লাগি গৈছে চাওকচোন গাইজ বহুত মূল্যৱান বস্তু আছে হ'ব দিয়া ফ্লিপকাৰ্টৰ পৰা আনা নাই বিল চিল দিব দে ভাল বস্তু এইটো মানে কি কোৱাচোন যাতে জৰিটো পাথৰটো নিচিনা মজবুত থাকক বুজিছা সেইকাৰণে পাথৰ এটা কেনেকুৱা লাগিছে গিফ্টটো থৈ দিবা যাওঁ যাওঁ মুখ চুখ শুকাই গৈছে চকু পানী তল হা যাওঁ এই সেইফালে মোৰ একো নাই যাওঁ নাই গাইজ তাইৰ লগত আজি প্ৰেংক এটা কৰিলোঁ মানে এইটো এনেই ভাল লাগিছে ন গিফ্টটো চোৱা গিফ্টে চবেই কয় যিহেতু গিফ্টে এতিয়া তুমি এইটো গিফ্ট দিছোঁ যেতিয়া এইটো গিফ্ট হিচাপে মানি লোৱা আৰু যাওঁ আৰু মই হ'ব তুমি কি বুলি ভাবিছিলা কি আছে বুলি ভাবিছা মেকআপৰ কিবা মেকআপৰ বস্তু দেই মই ৰাখি পিন্ধাব আকৌ মেকআপ নাই গাইজ তাইৰ লগত প্ৰেংক কৰিছিলোঁ তো ভাল বস্তু এটা আনিছোঁ এনেই তাইৰ লগত প্ৰেংক কৰিলোঁ আৰু সেইটো পকেটত এনেকুৱা বস্তু আনিছোঁ পকেটত সোমাই আহে গাইজ পকেটত একচুৱেলি নোসোমাই তো একদম লাড্ডু কৰি আহিছোঁ মই এইটো লোৱা মই just to make me feel again I wanted something real to just escape for a moment try Thank you. Yun, angkat. Lagi. Ada fancy. Saya tunggu lagi. Atau tu banyak. গাইজ চাওক না কিমান বস্তু দিছে খাবলৈ এডাল দেখিছে এডাল মা এইটো দিছে চিকেন ইয়াত আছে পুৰি ইয়াত আছে চেপাচ নহয় আচাৰ আৰু ইয়াত দৈ আৰু গোল্লা গাইজ ইমান বস্তু দিছে গাইজ কোনফালৰ পৰা খাওঁ তাকে ভাবি আছোঁ মানে কিবা খাবলৈ অহা নিচিনাহে লাগিছে ইমান বস্তু দিছে ইমান বস্তু কিয় দিছা হা ইমান বস্তু কিয় দিছা তাই খালি লাজেই কৰি থাকে ইমান বস্তু যে বনাইছা এতিয়া মানে এই ভাত খাই আহিছোঁ অলপ আগত ইমান বস্তু খাব পাৰোঁ নেকি খাই লওঁ আৰু হয় নহয় গাইজ ইমান বস্তু আগত থাকিলে আৰু কেনেকৈতো ৰৈ থাকোঁ হয়নে নহয় এটা পুৰি লওঁ আৰু বেয়া পাইছা নেকি তো গাইজ খাই লওঁ আৰু নে কি কয় অঁ you yeah তো গাইজ জাষ্ট আহি পালোঁ ঘৰ আৰু এয়া দেখিছে ৰাখি পিন্ধালে আৰু এতিয়া ঘৰ আহি পালোঁ আৰু গোটেইখিনি আপোনালোকক দেখাব চেষ্টা কৰিলোঁ তো ৰক্ষা বন্ধনৰ আজি তাই আপোনালোকক চিনাকিও কৰালোঁ ফাৰ্ষ্ট আৰু ব্লগত আহি থাকিব তাই তাতকা ব্লগ বনাই থাকিম তো আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি ভিডিঅ'টো চাই তে লাইক এটা কৰি দিব আৰু চেনেলটোত যোন নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব একদম ফ্ৰী হয় ছাবস্ক্ৰাইব কৰাটো আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব তো আজিলৈ ইমানেই আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই বাই